নমস্কাৰ, মই অংকিতাই মোৰ ইউটিউব চেনেল অংকিতাছ ডায়েৰীলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ৰেডি হৈছোঁ, এইকেইজনী দেখিছেনে? আজি আমাৰ আছে সমাৰোহ পাতিছে প্ৰাক্তন। আগতে আমি যোনখন স্কুলত পঢ়িছিলোঁ সেই স্কুলৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ পাতিছে। সমাৰোহলৈ বুলি আমি ওলাইছোঁ। এয়া ফটো ছেশ্যন চলি আছে। হাই কৈ দে এবাৰ চবে। এয়া কেমেৰামেন। আমি ওলাইবোৰ ৰেডি হৈছোঁ। এতিয়া আমি এইকণ যাম আৰু তাৰপিছত আমাৰ স্কুলখন দেখুৱাই আছোঁ ৰ'ব, আৰু মিটিঙত কি হয় তাৰো অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাম বাৰু। গতিকে আজি ভিডিঅ'টো চাই থাককচোন। এতিয়া আমি খোজকাঢ়ি তিনি সিদ্ধ আমি এতিয়া খোজকাঢ়ি আহি আছোঁ। স্কুল পামগৈ আৰু স্কুল পাই স্কুলত কি হয় মেজিকত যাম। এইখিনিৰ পৰা আমি অকণমান তাৰপিছতে সেই স্কুলত কি হয় আৰু মিটিঙত কাক লগ পাওঁ সকলোখিনি দেখুৱাই যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। সেয়া আমি পাইছোঁহি আৰু দেখুৱাইছোঁ ৰ'ব। এতিয়া হৈছে পতাকা উত্তোলনৰ সময়। সেইকণো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱালোঁ। মই য'ত পঢ়িছিলোঁ সেই বিদ্যালয়খনৰ নাম হ'ল ধলৰ সত্য উচ্চতৰ মাধ্যমিক বিদ্যালয়। তিতাবৰ মহকুমাৰ চুঙিৰ অঞ্চলত এই বিদ্যালয়খন আছে। 1918 চনতে স্থাপিত ধলৰ সত্ৰ মধ্য ইংৰাজী বিদ্যালয় আৰু পৰৱৰ্তী সময়ত 1950 চনত উচ্চ মাধ্যমিক আৰু 1984 চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা ধলৰ সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰাক্তন ধলসত্ৰীয়ান সমাৰোহ 5 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হয়। আৰু আমাৰ বিদ্যালয়খনে 104 বছৰ গৰকিলে। 104 বছৰৰ পাছত এই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত প্ৰথম অনুষ্ঠিত হৈছে প্ৰাক্তন ধলসত্ৰীয়ান সমাৰোহ। গতিকে এই সমাৰোহখনত উপস্থিত থাকি যথেষ্ট ভাল লাগিলে। আগৰ লগৰখিনিকে হওক বা আমাতকৈ ছিনিয়ৰখিনিয়ে হওক জুনিয়ৰখিনিয়ে হওক সকলোকে লগ পালোঁ। আৰু এতিয়া হৈছে এয়া প্ৰচেশ্যনৰ সময়, শোভাযাত্ৰাৰ সময়। শোভাযাত্ৰাৰ অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱালোঁ। গতিকে চাই যাওকচোন ভিডিঅ'টো। খ্ৰীষ্টিয়ানসকলৰ নৃত্যও আপোনালোকৰ ওচৰত অকণমান ভিডিঅ' হিচাপে দাঙি ধৰিলোঁ। মই আজি প্ৰথম দেখিছোঁ খ্ৰীষ্টিয়ানসকলৰ নৃত্য।
কোনে আমাকো লিয়া সুন্দা কুলিয়া অ সুন্দা হাই কৈ দে ভালকে কৰা গো ভাল লাগিছে অনুভৱ বহুত দিনৰ আবেগিক মুহূৰ্ত ন আমি বহুত দিনৰ বেছি ভাল লাগিছে আবেগিক গোটেই পৰিৱেশটো দেখুৱাই আছো ৰ'ব বহুত মানুহ আছে বাইদেউহঁতক দেখা আজি হয়তো তেখেতসকলৰ বহুতে চিনি নাপায় আজি তেওঁলোকৰ এতিয়া নামকেইটা গাই দিছোঁ স্বৰ্গীয় দেৱচন্দ্ৰ মহন্ত স্বৰ্গীয় মধুচন্দ্ৰ মহন্ত সঁচাকৈ সেইদিনাখন স্কুলখনলৈ গৈ আগৰ পঢ়া দিনবোৰলৈ মনত পৰি গ'ল সকলোকে লগ পালোঁ ছাৰ বাইদেউসকলকো লগ পালোঁ বহুত ভাল লাগিলে এতিয়া মিটিঙৰ সমবেত সংগীত গাইছে মিটিং ষ্টাৰ্ট হ'বই আৰু গতিকে সমবেত সংগীতটো অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱালোঁ এই সমাৰোহখনত যথেষ্ট মানুহৰ ভিৰ দেখা গ'ল বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে কাৰণ কিছুমান চাকৰিয়াল মানুহ বহুত আঁতৰত থাকে লগতে কিছুমান বিয়া দিয়া জীয়ৰীসকলো আহিছে সকলো যেতিয়া একত্ৰিত হৈছে সঁচাকৈ মানে মনটো একদম ভাল লাগি গ'ল দেখি আৰু আগলৈও যাতে এনেকৈ মানে কিবা কিবি পাতিলে আৰু সকলো একত্ৰিত হৈ থাকে তাৰে কামনা কৰিলোঁ প্ৰাক্তন ঢলসত্ৰীয়ান হিচাপে এইটো বেষ্ট পাইছোঁ ফাইনেলি আমি এতিয়া ঘৰলৈ আহি আছোঁ সমাৰোহ মিটিং শেষ হোৱা নাই যদিও আমি আহিবলগীয়া হ'ল যিহেতু ৰাতিলৈও সাংস্কৃতিক প্ৰগ্ৰেম আছে চাওঁ যদি পাৰোঁ আহিম আৰু একেবাৰে শেষত এইটোৱে কওঁ যে গৈ সকলোকে লগ পাই বহুত ভাল লাগিলে আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই ক বাই বাই